মোৰ যে ইহঁত কালৰ লগত অলপো আলোচনা কৰিবলৈ মন নাযায়। অথনিয়ে মাতিলো এটাও আহি পোৱাহি নাই, দেখিছনে? হয় দে, ইহঁতে সময়ৰ মূল্য অকণো বুজি নাপায়। খং উঠিব, মই গুচি যাম কিন্তু যোনে যি কয় কৈ থাকিবি। সেই ফেটেকা আহি আছে, দেখিছন নাই? আজি বজাৰলৈ আৰু মোৰ 5 মিনিট দেৰি হওঁতে সিহঁতৰ মুডকেইটাহঁত চা। এই তই আহি পাওঁতে ইমান সময় লাগে হা? আমি অথনিৰ পৰা আহি পেলাই ৰৈ আছো, তই ইমান সময় লাগে? বাকী দুজনী ক'লে গ'ল? মই কেনেকৈ জানিম? সিহঁতক মই কৈছোঁ, সিহঁতে আহি আছোঁ বুলি কৈছে। আৰু 2 মিনিট সময় ৰখচোন। আৰু মোৰ 5 মিনিট দেৰি হওঁতে তহঁতে আজি ইমানকৈ শুনাই দিলি যে। তহঁতৰ কাৰণেতো মই সদায় আহি ৰৈ থাকোঁহি। আজি এদিন দেৰি হওঁতে শুনাই দিলি। তহঁতৰ দেৰি হ'লে একো নহয়। আজি ইম্পৰ্টেণ্ট কথা অলপ আলোচনা কৰিবলৈ মাতিছিলোঁ আৰু তহঁতে দেৰি কৰি দিলি। ইম্পৰ্টেণ্ট কথা থাকিলে সিহঁতে সদায় দেৰি কৰে। সিহঁতৰ আহিবলৈ মন নাযায় নহয়। আমি দুটাহে চব কৰিব লাগে। ৰহচোন ৰহ, অলপ ঠাণ্ডা হ। সৌ দূৰত চাচোন, সিহঁত দুজনী খোজকাঢ়ি কাঢ়ি আহি আছে। পাবহি এতিয়া, ৰহ। তহঁতে আহি পাওঁতে ইমান সময় লাগে হা? অথনিৰ পৰা ৰৈ আছোঁ। ছোৱালী মানুহৰ কথা তহঁতে জানইচোন। অকণমান ষ্টাইলটো কৰি আহিব লাগিব। কিয় মাতিছিলি? মেইন কথাটো ক। তই ইমান কপচত কথাবিলাকত কৈছ যে, কেছটো কিয়? মোৰ হাতত সময় নাই। এনেও গৰম বন্ধ পৰিছে, মোৰ বিভিন্ন ধৰণৰ কাম আছে। তহঁতৰ নিচিনা মই এনেকৈ অনাই বনাই ঘূৰি ফুৰিব নোৱাৰোঁ নহয়। হয় দে, ইহঁতে একো বুজি নাপায়। আমাৰ ছোৱালী মানুহৰ প্ৰব্লেমবিলাকত একো বুজি নাপায়। সিহঁতে খালি লগ কৰিব লাগে, কিবা কৰিব লাগে, সেইটো ধান্দাতে থাকে। আজি 10 মিনিট দেৰি হোৱাৰ লগে লগে ইমানখিনি কথা কৈছে, চাচোন। অকল তহঁতকে কোৱা নাই অ', মোকো লগতে কৈছে। মই এনেই আহি সদায় আগে ৰৈ থাকোঁহি। সিহঁতে সেইটো আজি বুজি নাপালে। আহি পোৱাৰ লগে লগে মোক ইমানখিনি কথা শুনাই দিলে। হ'ব দে, এতিয়া আমি মেইন কথাটো পাতোঁ। ইয়াতে অলপ বহ। আমি নবহোঁ, মেইন কথাটো ক, কি আছে? তহঁতে নবহ নাই, মই বহি লওঁ। অট'খিনি খোজকাঢ়ি আহিছোঁ, ভৰিকেইটা বিষাইছে। হয় দে, বহ। সিহঁতিজনী থিয় হৈ থাকোঁতে মই মানে মাতিছিলোঁ। এতিয়াতো গৰম বন্ধ চলি আছে ন? অঁ, তাতে কি হ'ল? ৰহচোন, তইতো কথাটো শুনি ল। দে ক, কি আছে ক। আমি মানে ফুৰিব যাম বুলি ভাবিছোঁ। যাবি নেকি? ব'ল, আমি পাছতে আকৌ অকণমান ফুৰি আহোঁ। ক'ৰবাত এনেকৈ খানা এটাকে খাই গুচি আহিম, ব'ল। মই নাযাওঁ দেই। এই ৰ'দখনত মই ক'লা হৈ যাম। মোৰো সময় নাই, মোৰ ঘৰত বহুত কাম আছে। আৰু মাহঁতে মোক যাব নিদিয়ে। তহঁতে সেইটো চিন্তা কৰিব নালাগে, মই নাযাওঁ, তহঁতকেইটা যা। মই এই মিটিংখনৰ পৰা আহিছোঁ। তাই নাযায় যেতিয়া ময়ো নাযাওঁ। তহঁতকেইটা থাক, ময়ো যাওঁ। এনেও ইমান ৰ'দ দিছে, মই যাব নোৱাৰোঁ। মই ঘৰতে আছোঁ। গৰম বন্ধ, অকণ ঘৰতে ৰেষ্ট ল'ম। আৰু মাতি নাথাকিবি দেই। যোৱা প্লেনিঙে নহ'ল, সিহঁতকেইজনী পলালেই। তহঁতে থাক, ময়ো যাওঁ। আলোচনাই নহ'ল, সিহঁত ভাগি দিলেই। আজিৰ পৰা একো আলোচনা নকৰোঁ। সিহঁতৰ লগত মই কেতিয়াও নাথাকোঁ। তই থাকিলে